স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। মই বৰ্তমান গা পা ধুই আহিলোঁ, এয়া বাৰীত আহিছোঁ। দিনটো কি কৰোঁ সকলো দেখাই যাবলৈ চেষ্টা কৰিম। এয়া আমাৰ বাৰীখন দেখাইছোঁ। আজি হৈছে দুৰ্গা পূজাৰ ষষ্ঠী আৰু এয়া আমি অলপ আবেলি ওলাই আহিলোঁ। আমাৰ ওচৰৰ বৌজনীৰ লগত কেইখনমান ফটো তুলিলোঁ আৰু সন্ধিয়া মণ্ডপত গ'লোঁ। গৈ এয়া মণ্ডপত উঠিলোঁ কেইখনমান ফটো। এয়া আমাৰ হৈছে দেৱী দুৰ্গা মা। আৰু নেক্সট আজি হৈছে নৱমীৰ দিনাও আমি সেই ৰঙামাটিতে অলপ পূজা চাবলৈ আহিলোঁ। এয়া আমাৰ পুপলুটো, এয়া মা দুৰ্গা। আৰু নেক্সট আমি সন্ধিয়ালৈ আহিলোঁ দেৰগাঁও পূজা চাবলৈ। এয়া বাপেকৰ লগত কেইখনমান ফটো তুলিলোঁ। আৰু নেক্সট দিনা ৰাতিপুৱা হৈছে দশমী। এয়া বেংগলী সম্প্ৰদায়ৰ লোকসকলে কিছুমান নিয়ম কৰিছে, তাকে অলপ তাৰপিছত এয়া আমাৰ পূজা মণ্ডপত ওলাইছিলোঁ তাক ফেঁচা। আৰু সন্ধিয়া আহিলোঁ ফুৰিবলৈ অলপ। এয়া কেইখনমান ফটো উঠিলোঁ। শেষত ঘৰলৈ আহিলোঁ। আহি এয়া আমাৰ ল'ৰা শুলে। এয়া তাৰ হৈছে খেলনা বস্তু, কেতিয়াবা লৈ দিলোঁ।